কালি যদি বৰষুণ আহে মই ইন্দ্ৰ ভগৱানক সেৱাই নকৰো সদায় গাঁও ধুই সেৱা কৰো আজি প্ৰথম কাৰ্যসূচী হিচাপে আমি আমাৰ গাঁৱৰ জ্যেষ্ঠজনৰ পৰা আমি আমাৰ শ্ৰদ্ধাৰ দীৰ্ঘজীৱী হওক দীৰ্ঘজীৱী হওক কিয় খাবে কোৱা নাই বীৰপেৰা নিৰ্মল কলিতাদেৱৰ ঘৰত আৰু তেখেতক প্ৰথমতে আমি এখন বিহুৱা গামোচাৰে বহা উঠা বহা উঠা বহা উঠা বহা উঠা বহা 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 কোনোবা গেছে নেকি বৰ নাখাওঁ হৈছে নে মালটা বিৰাট খাৰা নাজা তেখেতে গ্ৰহণ কৰিব নবীন দাসৰ পৰা দ্বিতীয় স্থান অধিকাৰ কৰিছিল সমীৰণ দাস তেখেতক বঁটা প্ৰদান কৰিব বীৰেন দাসে
হয় কি পাছি না নাই ইয়াত ল'ৰা ছোৱালী মতা মাইকী তিৰোতা চবেই উভে বিৰাট ইণ্টাৰেষ্টিং খেলা এই খেলাখন সেইকাৰণে আমি বছৰে বছৰে এই খেলাখন এই তাৰিখতে আমি উদযাপন কৰোঁ সেইবোৰ ক'বলগীয়া য'ত খালি কিন্তু চব যাব আজকে পৰব নালাগিব নুমাৰ লগত আছে নুমাবি ভালকে নুমাবি বঢ়িয়া বঢ়িয়া ওলাইছি বঢ়িয়া ওলাইছ দেই দিনক তাই কানি দিওঁ বৈদ্য মজা লাগিব তোৰ যদি ল'ব খোজা যদি ল'ব খোজা তই গৈ মই লৈছিলোঁ মহৰিটো এটা সৰু মহৰি দিলে হ'ল মজা হ'ব মজা হ'ব চাই মানুহ এটা হ'ব উত্তৰে চৰু দক্ষিণে গৰু বিহু বলীয়া ৰাইজৰ কুশলতে বোলা যায়
গ্রামের বিভাগ হেজাৰ দুহেজাৰ নহয় মইনা প্ৰায় 40,000 গান গাইছে তুমি এটা ঠিক কথা শুনিছা জুবিনৰ বহুত পইচা পাইছে কিন্তু তেওঁ উপাৰ্জন কৰা পইচাবোৰ বিপদত পৰা মানুহক সহায় কৰিছে যেনে দুখীয়া মানুহৰ চিকিৎসাৰ সুবিধা শিক্ষাৰ সুবিধা কোনোবা মানুহৰ ঘৰৰ সমস্যা এনে বহুবোৰ কামত জুবিনে অসমৰ জনতাক সহায় কৰিছিল মইনা আপোনালোকৰ সহায় সহযোগিতা দান বৰঙণি অবিহনে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কেতিয়াও হ'ব নোৱাৰে এয়া আপোনালোকে অধীৰ আগ্ৰহেৰে বাট চাই থকা ৰূপ অভিমানী দুচকু